নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কুশলে আছে চাগৈ। ময়ো কুশলে আছোঁ বাৰু আপোনালোকৰ আশীৰ্বাদত। আজি এটা নতুন বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিষয়টো সকলোৰে বাবে সদায় মনোগ্ৰাহী হৈ আহিছে আৰু সদায় সেই বিষয়টোৰ প্ৰতি আপোনালোকৰ উৎসুকতা থাকেই। বিষয়টো কোনো নতুন বিষয় নহয়। বিষয়টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বিষয়টো হৈছে ৰাসৰ ওপৰত সামান্য মোৰ সংক্ষেপ জ্ঞানেৰে এটা প্ৰয়াস কৰিছোঁ। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। এতেকে আপোনালোকে মনোযোগেৰে ভিডিঅ'টো পৰ্যবেক্ষণ কৰিব আৰু ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব। ৰাস এতিয়া ৰাস কি বুলি ক'লে ৰাস শব্দৰ আমি অৰ্থ পোনপটীয়াকৈ ক'ব পাৰোঁ। ৰাস শব্দৰ অৰ্থ হৈছে ৰস। এই ৰস হৈছে ভগৱন্তৰ সৈতে ভক্তৰ প্ৰেম ভক্তিৰ ৰস। গতিকে বৃন্দাবনত ভগৱান কৃষ্ণ আৰু গোপীগণে কৰা অনাবিল প্ৰেম ভক্তিৰ মহামন্থনেই হ'ল ৰাসক্ৰিয়া। কিন্তু এই ৰাসক্ৰিয়া কোনো আকস্মিকভাৱে উদিত প্ৰেম বা আৱেগৰ ফল নহয়। ইয়াৰ অন্তৰালত আছে এক পুৰাতন মহাকাব্যিক আখ্যান। ত্ৰেতা যুগত যেতিয়া দণ্ডকাৰণ্য ঋষিসৱে ৰামচন্দ্ৰৰ দৰ্শন পালে, তেৰাৰ ৰূপ লাৱণ্য আৰু কমনীয়তাত ঋষিগণ অতি বিমোহিত হৈ পৰিল। ঋষিগণে ৰামচন্দ্ৰৰ প্ৰেয়সী হ'বলৈ কামনা কৰিলে। পুৰা মহাশয় সৰ্বে দণ্ডকাৰণ্য বাসীন দৃষ্টা ৰামং হৰিং তত্ৰ ভুক্তু মৎস্যন্য সুবিগ্ৰহম। তেতিয়া ৰামচন্দ্ৰই দ্বাপৰ যুগত ঋষিসৱে গোপী হৈ জন্মি তেওঁক প্ৰেমিক ৰূপে পাব বুলি বৰ দিলে। সেইমতেই দ্বাপৰত ঋষিগণে গোপীৰূপে জন্মও পালে। ভগৱান কৃষ্ণৰ অমিয়া সান্নিধ্য লাভ কৰিলে। সূচনা হ'ল গোপীৰ অচলা প্ৰেম ভক্তিৰ আন এটা অধ্যায়, কাত্যায়নী ব্ৰত। ভাগৱতৰ আখ্যান মতে কোনো এক আঘোণত গোপ কুমাৰীসকলে কঠোৰ নিয়ম সংযমেৰে কাত্যায়নী দেৱীৰ ব্ৰত পালন কৰে। তেওঁলোকে নিচেই পুৱাতে উঠি যমুনাৰ তীৰত উপস্থিত হয়। গাৰ বস্ত্ৰ পাৰতে থৈ সম্পূৰ্ণ ব্যৱস্থা হৈ যমুনাত স্নান কৰে। যমুনাৰ পাৰত বালিৰে দেৱীৰ প্ৰতিমা সাজি ভগৱান কৃষ্ণক স্বামীৰূপে পাবলৈ বৰ বিচাৰি দেৱীক আৰাধনা কৰে। এনেদৰেই এদিন কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি যমুনাত স্নান কৰি থাকোঁতে কৃষ্ণ গোপ বালকসকলৰ সৈতে যমুনাৰ তীৰত উপস্থিত হ'ল। উপস্থিত হৈ তেওঁ আৰম্ভ কৰিলে তেওঁৰ দিব্য লীলা। গোপীৰ বস্ত্ৰ হৰণ কৰি তেওঁ এজোপা কদম গছত উঠিল। গোপীগণক এজনী এজনীকৈ আহি নিজৰ বস্ত্ৰবোৰ নিবলৈ ক'লে। বিমূৰত পৰি গোপীগণে বস্ত্ৰবোৰ ঘূৰাই দিবলৈ কৃষ্ণক বহু কাকুতি মিনতি কৰিলে। কিন্তু কৃষ্ণ নিজৰ মতত অটল থকাত নিৰুপায় গোপীগণে দুহাতে দেহৰ অংগ ঢাকি
যমুনাৰ পাৰলৈ উঠি আহিল। তেতিয়া কৃষ্ণই গোপীসকলক শিৰৰ ওপৰলৈ 2 হাত তুলি প্ৰণাম কৰিবলৈ ক'লে। গোপীগণে কৃষ্ণৰ চৰণত চিত্ত অৰ্পণ কৰিলে, 2 হাত তুলি প্ৰণাম কৰিলে। ঈশ্বৰ কৃষ্ণৰ ওচৰত ভক্তা প্ৰেমিকা গোপীৰ ঢাকিবলৈনো কি আছে? গোপীসৱে যেন তাকেই প্ৰমাণ কৰিলে। পৰম পুৰুষ সন্তুষ্ট হ'ল, গোপীৰ বস্ত্ৰবোৰ ঘূৰাই দিলে। গোপীসৱক প্ৰতিশ্ৰুতি দি তেওঁ ক'লে, অনাগত দিনৰ এক বিতোপন শৰতৰ ৰাত্ৰি বৃন্দাবনত পৰম আনন্দৰে তোমালোকে মোৰ সৈতে ক্ৰিয়া কৰাৰ সুযোগ পাবা। সময় গৈ থাকিল, কালৰ গৰ্ভত তেনেদৰে 1 বছৰ লীন হ'ল। শুভ লগন আহি উপস্থিত হ'ল। শৰৎকালৰ পূৰ্ণ চন্দ্ৰৰ জ্যোতিয়ে ৰঞ্জিত কৰা বৃন্দাবনৰ নিশাৰ মনোমোহা পৰিৱেশ আহি পৰিল। ভগৱান কৃষ্ণই পঞ্চম সুৰত বংশীত ধ্বনি কৰিলে। সেই ধ্বনি শুনি গোপীসকল কামত বিমোহিত হৈ পৰিল। মধুৰ মূৰ্তি কৃষ্ণক চাবলৈ অতি ব্যাকুল হৈ উঠিল। বাঁহীৰ সুৰৰ দিশ ধৰি তেওঁলোক দৌৰি গ'ল। কৃষ্ণক দেখিতে উত্তাউল হোৱা বৰ, ধ্বনি নিৰীক্ষণে সবে দিলে কেৱলৰ। কৃষ্ণই গোপীৰ মন এনেদৰে হৰণ কৰিলে যে সম্পৰ্কীয় আৰু স্বামীসকলে বাট আগচি ধৰা স্বত্তেও তেওঁলোক স্বগৃহলৈ উলটি নগ'ল। সুহিত সুদৰে বাধৈ স্বামী আগব হেন্তে, কৃষ্ণে হৰিলন্ত চিত তথাপি নোলতে। কিন্তু ব্ৰজৰ গোপীসকলে সকলো ত্যাগ কৰি যেতিয়া কৃষ্ণৰ কাষ পালেহি, কৃষ্ণই তেওঁলোকক গৃহ সংসাৰৰ কৰ্তব্য সোঁৱৰাই দিলে। গৃহলৈ উভতি যাবলৈ তেওঁলোকক উপদেশ দিলে। এই উপদেশৰ চলেৰে কৃষ্ণই গোপীগণক অন্ধকাৰ মায়াৰ মাজলৈ ঠেলি দিলে। কৃষ্ণই গোপীগণক নিশাৰ অৰণ্যত থকা ভূত প্ৰেত নৃশংস পানীৰ কথা কৈ দেহ ৰক্ষাৰ ভয় দেখুৱালে। পুত্ৰ কন্যা পিতৃ মাতৃ আৰু স্বামীৰ কথা কৈ পাৰ্থিৱ স্নেহ বন্ধনৰ কথা সোঁৱৰাই দিলে। গোপীসকল যদি বৃন্দাবনৰ বাহ্যিক সৌন্দৰ্যত ভুল গৈছে আৰু তেওঁলোকৰ যদি এই সৌন্দৰ্য ভোগ পূৰ্ণ হৈছে, তেন্তে তেওঁলোক উভতি যাব লাগে। কুলস্ত্ৰী হিচাপে গোপীগণে নিজৰ পতিক শুশ্ৰূষা কৰিব লাগে। গতিকে পতিক ত্যাগ কৰিব নালাগে, যিহেতু স্ত্ৰীৰ পতিত্যাগ মহা অধৰ্মস্বৰূপ, মহাপাপ। স্বাভাৱিকতে পানী মাত্ৰেই কৃষ্ণক প্ৰীতি কৰে। যদি গোপীৰ প্ৰীতিও এনেকুৱা স্বাভাৱিক প্ৰীতি, তেন্তে তেওঁলোকৰ আগমনৰ কোনো বিশেষত্ব নাই। আকৌ উপপতি ভজনা কৰাটোও মহাপাপ। গতিকে গোপীৰ গৃহ প্ৰত্যাগমনেই এতিয়া শ্ৰেয়। গতিকে গোপীসকল গৃহলৈ উভতি যাব লাগে। গোপীগণে কৃষ্ণৰ এনে বিপ্ৰিয় বাণী শুনি অতি সন্তাপ পালে। তেওঁলোকে ক'লে যে সকলো মায়া মোহ আৰু বন্ধন ত্যাগ কৰিহে তেওঁলোক কৃষ্ণৰ কাষলৈ আহিছে। গৃহধৰ্মৰ কথা তেওঁলোকৰ নজনা নহয়। পতি বুলি কৃষ্ণই যাৰ ওচৰলৈ উভতি যাবলৈ তেওঁলোকক কৈছে, সেইসকল তেওঁলোকৰ আচল পতি নহয়। কাৰণ যি সৰ্বপ্ৰকাৰে ৰক্ষা কৰিব পাৰে তেওঁহে পতি। গোপীৰ
গৃহ সংসাৰৰ পতিয়ে নিজকেই ৰক্ষা কৰিব নোৱাৰে। গোপীক ৰক্ষা কৰিব কেনেকৈ? কৃষ্ণ হ'ল ত্ৰিজগতৰ ৰক্ষক, গতিকে কৃষ্ণহে আচল পতি। কৃষ্ণতে তেওঁলোকে অন্তহীন আনন্দ লাভ কৰিছে। জগতৰ সকলোবোৰ গোপীৰ বাবে এতিয়া সাধাৰণ কথা হৈ পৰিছে, তুচ্ছ কথা হৈ পৰিছে। গতিকে কৃষ্ণৰ কঠোৰ বচনে গোপীৰ অন্তৰত বৰ জুই দিলে। বেদনাত তেওঁলোক কান্দি উঠিল। সবতেজি তোমাৰেহে চৰণ কৰিলো সাৰ, মৰণ কালত গতি তুমি। মাধৱ বান্ধৱ এভু আমাক উপেক্ষী আছা, এহি বুলি কান্দৈ হুম হুমি। ভকত বৎসল ঈশ্বৰে ভকতৰ দুখ সহি থাকিব নোৱাৰে। কৃষ্ণই গোপীগণৰ চকুলো মচি দিলে। নানা অমৃত বচনেৰে গোপীৰ মন জোৰ পেলালে। তেৰাৰ আচৰণত গোপীৰ সমস্ত দুখ দূৰ হৈ গ'ল। তাৰ পিছত মহাসন্তোষে ঈশ্বৰ কৃষ্ণই গোপীৰ সৈতে অনেক ক্ৰিয়া কৰিলে। যমুনাৰ সুকোমল বালি, পদুমৰ সুৰভিৰে সুশীতল বতাহ, কৃষ্ণৰ মৰম আদৰত ৰোমাঞ্চিত গোপী। কিন্তু মাধৱৰ পৰা ইমান মৰম আদৰ পাই গোপীৰ বৰ অহংকাৰ হ'ল। ৰূপ আৰু গুণেৰে তেওঁলোকে কৃষ্ণক জয় কৰা বুলি ভাবিলে। নিজকে মহাভাগ্যৱান ভাবি মাধৱক সাধাৰণ পুৰুষক কৰাৰ দৰে অৱহেলা কৰিবলৈ ধৰিলে। মাধৱত হন্তে সিটো মহামান্য পায়া, বাঢ়ি গেল গৰ্ব সবে বোলে গোপ যায়া। কৃষ্ণক কৰিলো বৈশ্য ৰূপে গুণে জিনি, আমাৰ সমানোৱান নাহি সৌভাগিনী। গোপীৰ এনে অহংকাৰ চূৰ্ণ কৰিবলৈ এগৰাকী গোপীক লৈ কৃষ্ণ অন্তৰ্ধান হ'ল। এতিয়াহে গোপীগণে নিজৰ ভুল বুজিব পাৰিলে। কৃষ্ণবিহীন বৃন্দাবনত চৌদিশ এন্ধাৰ হৈ পৰিল। কৃষ্ণক অৱহেলা কৰাৰ বাবে বৰ অনুশোচনা কৰিলে। কৃষ্ণৰ সংগসুখৰ স্মৃতিয়ে গোপীগণক বৰকৈ দহিবলৈ ধৰিলে। মাটিত বাগৰি কৃষ্ণ কৃষ্ণ বুলি বিলাপ কৰিবলৈ ধৰিলে। কৃষ্ণক ভাবোঁতে ভাবোঁতে গোপীগণৰ ভ্ৰম হ'বলৈও ধৰিলে। মহাভ্ৰমত নিজকে কৃষ্ণ ভাবি কৃষ্ণৰ ভাও দিবলৈ ধৰিলে। কৃষ্ণ গুণ সুমৰন্তে চিত ভৈল মত্ত, চেতন নাহিকৈ একো গোপীৰ গাঁৱত। উপজিল প্ৰেম পাশৰিল সিটো মৰ্ম, কৰিব লাগিলে সবে কেশৱৰ কৰ্ম। আকৌ চকুলো টুকি টুকি কৃষ্ণক বিচাৰি গোপীসকলে চলাথ কৰিলে। বলিয়াৰ দৰে গছকো কৃষ্ণৰ কথা সুধিলে। বাহিৰে ভিতৰে যিটো কৃষ্ণ আছা ব্যাপী, সুধি ফুৰৈ তাহাংক বৃক্ষৰ পাশ চাপি। ইফালে কৃষ্ণই লৈ যোৱা গোপীগৰাকীয়েও অহংকাৰত অন্ধ হৈ কৃষ্ণৰ কান্ধত উঠিবলৈ ওলোৱাত তেওঁৰো সেই একেই দশা হ'ল। কৃষ্ণই তেওঁকো এৰি অন্তৰ্ধান হ'ল। কৃষ্ণক বিচাৰি কৃষ্ণৰ খোজৰ চিনে চিনে আহি বাকী গোপীগণে এইগৰাকী নিথৰুৱা গোপীকো লগ পালেহি। সমস্ত ঘটনা তেওঁলোকে জানিব পাৰিলে। তাৰ পিছত গোপীগণে উভতি আহি যমুনাৰ বালিত একেলগে গোট খাই কৃষ্ণক তুতি কৰিবলৈ ধৰিলে। নিজ শক্তিৰে কৃষ্ণৰ সন্ধান নাপাই কৃষ্ণৰ চৰণত আত্ম নিবেদন কৰিলে। একান্তভাৱে কৃষ্ণ ভক্তিত নিমজ্জিত হ'বলৈ ধৰিলে। মাথো দুচকুৰে ধাৰাসাৰে চকুলো বৈ থাকিল। গোপীৰ এনে দুখত যেন গোটেই বৃন্দাবনত কান্দোলৰ ৰোল উঠিল। গোপীৰ এনে অতুল্য প্ৰেমে
মাধৱৰো চিত্ত হৰণ কৰিলে। কাৰণ কৃপাৰ সাগৰ দৈৱকী নন্দন। মোহন মূৰ্তি শ্ৰীকৃষ্ণ গোপীৰ মাজত পুনৰ আবিৰ্ভাৱ হ'ল। মুখৰিত হৈ উঠিল বৃন্দাবন। গোপীৰ দেহলৈ যেন পুনৰ প্ৰাণ ঘূৰি আহিল। কৃষ্ণ সহিতে যমুনাৰ বালিলৈ তেওঁলোক নামি গ'ল। আনন্দৰ স্বৰ্গ যেন হাততে ঢুকি পালে। পৰম পুৰুষ মাধৱক বেহি নানান কেলি কৰিবলৈ ধৰিলে। ৰূপে অপৰূপা সহস্ৰ গোপী। গোপীৰ অলংকাৰৰ শব্দই এক অভিনৱ বাজনাৰ সৃষ্টি কৰিলে। গীতৰ উত্তাল ৰোল উঠিল। মহাৰাসৰ আনন্দই স্বৰ্গৰ সীমা অতিক্ৰম কৰিলে। তাকে চাবলৈ দেৱতাসকলে বৃন্দাবনৰ আকাশত জুম বান্ধিলেহি। শুনিয়া সভাত যে আখিল আনন্দে যতেক দেৱতা মানে। আকাশ জুৰিয়া ৰংগ চাহি ৰৈলা অনেক কোটি বিমানে। অপেশ্বৰী গন্ধৰ্বসকলেও কৃষ্ণৰ যশগুণ গাবলৈ ধৰিলে। ৰাসলীলাৰ বাদ্যৰ চেৱে চেৱে গোপীগণে কৃষ্ণক আলিংগন কৰি নাচি থাকিল। কৃষ্ণয়ো গোপীৰ সমানে সমানে পঞ্চম ৰাগত গীত গাব ধৰিলে। তাকে দেখি শুনি অসহ্য কামপ্ৰিয়াত দেৱপত্নীসকল মূৰ্ছা গ'ল। অপেশ্বৰীগণো কামখৰত বিদ্ধ হ'ল। মাথো অপলক নেত্ৰে গোপী কৃষ্ণৰ এই অভূতপূৰ্ব দিব্যলীলা চাই ৰ'ল। এই মহাৰাস য'ত ঈশ্বৰ কৃষ্ণ ভক্তা প্ৰেমিকা গোপীৰ অধীন হৈছে। ভগৱন্তই যোগশক্তিৰে যিমানবোৰ গোপী সিমানবোৰ কৃষ্ণ ৰূপ ধৰি ৰাসক্ৰিয়া কৰিলে। গোপীগণৰ কামপ্ৰিয়া দূৰ কৰিছে। ত্ৰিজগতৰ চক্ষুত ভক্ত আৰু ভগৱানৰ আচল প্ৰেম ভক্তিৰ জীৱন্ত ছবি দাঙি ধৰিছে। য'ত মাথো অলৌকিক শৃংগাৰৰহে প্ৰতিফলন ঘটিছে। যাৰ আলমত সমগ্ৰ জগতে ভগৱত প্ৰেমৰ অময়া সুখ লাভ কৰিব পাৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত জীৱৰূপী প্ৰেম প্ৰকৃতিৰ সৈতে আনন্দঘন মূৰ্তি শ্ৰীকৃষ্ণৰ নৃত্যক্ৰিয়াৰ নামেই ৰাস। শ্ৰীকৃষ্ণৰ নৃত্যধামত শুদ্ধ জীৱৰূপী প্ৰকৃতিৰ সৈতে ৰাসলীলা সদায় চলি আছে। য'ত কোনো মধ্যৱৰ্তী বস্তু নাই, বিবাহ নাই, মন্ত্ৰ নাই, সম্প্ৰদান নাই। গোপীসকলৰ এহাসুধীয়া মধুৰ প্ৰেমেই মধ্যৱৰ্তী বস্তু। কৃষ্ণৰ গুণানুকীৰ্তন নামেই মন্ত্ৰ। তেওঁলোকৰ বিশুদ্ধ চিত্তই সম্প্ৰদান কৰোঁতা আৰু কৃষ্ণত তেওঁলোকৰ দেহে কেহে নিষ্কাম সমৰ্পণেই বিবাহ। মুঠতে ৰাসলীলা অতি পবিত্ৰ আৰু কামগন্ধবিহীন। এই অপ্ৰাকৃত ৰাসলীলাই জীৱৰ সাধনাৰ উত্তম ফল। নমস্কাৰ। কেনে পালে জনাব, ভুল ত্ৰুটিবোৰ দেখাই দিব। ধন্যবাদ।